নমস্কাৰ বন্ধু বান্ধৱীসকল, ঘৰুৱা দিহালৈ স্বাগতম জনাইছোঁ। এইকেইটা ৰাশিৰ মে' মাহত শনিদেৱৰ কৃপাত ভাগ্য উদয় হ'ব। বন্ধু বান্ধৱীসকল, প্ৰত্যেক মানুহে বিচাৰে তেওঁৰ বহুত টকা পইচা থাকক, যাতে তেওঁৰ সকলো প্ৰয়োজনীয়তা সহজে পূৰণ হয়। কিন্তু সকলোৰে এনে নহয়। কিছুমানে ভাগ্যৰ ফলত অতি সহজে ধনী হয় আৰু কিছুমানৰ ধনী হ'বলৈ বহুত কষ্ট কৰিবলগীয়া হয়। জ্যোতিষ শাস্ত্ৰ অনুসৰি যদি কোনো গ্ৰহৰ পৰিৱৰ্তন হয় তেন্তে প্ৰত্যেক 12 ৰাশিৰ ওপৰতে ইয়াৰ প্ৰভাৱ পৰে। গ্ৰহৰ ভাল আৰু বেয়া স্থিতি অনুসৰি ব্যক্তিয়ে ইয়াৰ ফল লাভ কৰে। যদি কোনো ৰাশিৰ গ্ৰহৰ স্থিতি শুভ হয় তেন্তে শুভ ফল পোৱা যায় আৰু যদি অশুভ হয় তেন্তে অশুভ ফল পোৱা যায়। জ্যোতিষ শাস্ত্ৰ অনুসৰি মে' মাহত কেইটামান ৰাশিৰ ওপৰত শনিদেৱৰ বিশেষ কৃপা থাকিব। ভাগ্যই সম্পূৰ্ণ লগ দিব আৰু ধন লাভৰ যোগো মিলিছে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। ঘৰুৱা দিহা চেনেলটো যদি প্ৰথমবাৰলৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিব লগা নতুন নতুন ভিডিঅ'বোৰ প্ৰথমে চাব পাৰে। তেন্তে পলম নকৰি জানো আহক, এইকেইটা ৰাশিৰ মে' মাহত কি লাভ হ'ব। শনিদেৱৰ কৃপাত স্বাস্থ্য সম্বন্ধীয় সমস্যা দূৰ হ'ব। এই সময়ছোৱাত সকলোৱে নিজৰ স্বাস্থ্যক লৈ চিন্তিত হৈ আছে। কিন্তু মে' মাহত এইকেইটা ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্য যথেষ্ট উন্নত হ'ব। শনিদেৱৰ কৃপাত সকলো দুখ কষ্টৰ অন্ত পৰিব। দীৰ্ঘদিন ধৰি চলি থকা কোনো চিন্তা দূৰ হ'ব। আপোনাৰ জীৱনলৈ সুখ সমৃদ্ধি আহিব। সমাজত মান সন্মান বৃদ্ধি পাব। অলপ দিনৰ পৰা টকা পইচা সম্বন্ধীয় যি সমস্যাৰ সন্মুখীন হৈ আছিল, মে' মাহত শনিদেৱৰ কৃপাত আৰ্থিক দিশ মজবুত হ'ব। ইনকমৰ নতুন নতুন পথ দেখা পাব। সকলো ক্ষেত্ৰতে লাভ দেখা পাব। মুঠতে আপুনি কৰা কষ্টৰ সম্পূৰ্ণ ফল পাব। এই সময়ছোৱাত আপুনি ব্যৱসায়ৰ বাবে কোনো নতুন প্লেন কৰিব পাৰে। শনিদেৱৰ নাম লৈ কৰা যিকোনো কামত সফলতা পাব, কিয়নো শনিদেৱৰ আপোনাৰ ওপৰত বিশেষ কৃপা থাকিব। ঘৰলৈ সুখ শান্তি আহিব। হঠাৎ কোনো ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। আহিবলগীয়া দিন আপোনাৰ বাবে বহুত আনন্দদায়ক হ'ব। প্ৰেমিক প্ৰেমিকাৰ বাবেও আহিবলগীয়া দিন বহুত ভাল হ'ব। ইজনে আনজনৰ লগত সুখৰ সময় অতিবাহিত কৰিব পাৰিব। দাম্পত্য জীৱন মধুৰ হ'ব। জীৱন সংগীৰ লগত আলোচনা কৰি লোৱা যিকোনো সিদ্ধান্ত আপোনাৰ পক্ষত থাকিব। এতিয়া জানো আহক সেই বিশেষ ৰাশিকেইটাৰ বিষয়ে। সেই ৰাশিকেইটা হৈছে মেষ ৰাশি, মীন ৰাশি, তুলা ৰাশি, মিথুন ৰাশি, কন্যা ৰাশি আৰু কুম্ভ ৰাশি। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰি জনাবচোন। তেনেহ'লে আজিলৈ আহোঁ। ধন্যবাদ।